বিটিআৰৰ মানুহৰ অসন্তুষ্টি সাংঘাতিক ধৰণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। মানুহে আশা কৰিছিলে যে প্ৰমোদ বড়ো চৰকাৰৰ দিনত সঁচাকৈ বিটিআৰ অঞ্চলৰ মানুহৰ সাংঘাতিক ধৰণৰ উন্নয়ন হ'ব। দুৰ্ভাগ্যজনকভাৱে প্ৰমোদ বড়ো চৰকাৰ শাসনলৈ অহাৰ পাছত বড়ো ৰাইজে হওক বা অনাবড়ো ৰাইজৰে হওক কোনো ধৰণৰ উন্নয়ন এই অঞ্চলটোত আমি হোৱা দেখিবলৈ পোৱা নাই। বড়ো ৰাইজো এতিয়া এই মুহূৰ্তত অসন্তুষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। অনাবড়ো ৰাইজো অসন্তুষ্ট হোৱা দেখিব যে বড়োসকলৰ আগৰ যি স্বাধিকাৰৰ সংগ্ৰাম আছিলে সেই সংগ্ৰামো এফালেদি দুৰ্বল হ'ল। এতিয়া প্ৰমোদ বড়ো ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পুতলাত পৰিণত হৈ গ'ল। গোটেই ঘটনাটো আগতেতো অন্ততঃ হাগ্ৰামা মহিলাৰীয়ে অন্ততঃ দিছপুৰৰ ওচৰত কিছুমান ডিমাণ্ড উত্থাপন কৰি দাবী উত্থাপন কৰি বিটিআৰৰ কাৰণে বা বিটিএডিৰ কাৰণে কিছু তেওঁ উলিয়াই নিবলৈ সক্ষম হৈছিলে, প্ৰাপ্য অধিকাৰ কাঢ়ি আনিবলৈ সক্ষম হৈছিলে। এতিয়াতো প্ৰমোদ বড়ো চৰকাৰৰ দিনত ভিজা মেকুৰীৰ দৰে প্ৰমোদ বড়ো থকাৰ বাহিৰে আমিতো আন একো কাম কৰা দেখা নাই। ভাগ্যজনকভাৱে প্ৰমোদ বড়ো চৰকাৰৰ দিনত বিটিআৰ অঞ্চলত বাকী যিখিনি অনাবড়ো ৰাইজ আছে তেওঁলোকৰ ভূমিৰ অধিকাৰ দিম বুলি যে তেওঁ কৈছিলে, দুমাহৰ ভিতৰত যে তেওঁ কৈছিলে যে সকলো মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব, সেই কাম কিন্তু আমি কৰা দেখিবলৈ পোৱা নাই। তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে সেই ৰাইজে যি ধৰণৰ ভূমিৰ অধিকাৰ পাব লাগিছিলে, ভূমিৰ হস্তান্তৰ প্ৰক্ৰিয়া যিটো সেই হস্তান্তৰ প্ৰক্ৰিয়াত চৰকাৰে বাধা প্ৰদান কৰাকে আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে এই মুহূৰ্তত মই অসমৰ সকলো ৰাইজকে আৰু বিশেষভাৱে বিটিআৰৰ সকলো ৰাইজকে, বড়ো অনাবড়ো সকলো ৰাইজকে UPPLৰ এনেকুৱা ধৰণৰ জনগণ বিৰোধী কাম, ৰাইজ বিৰোধী কামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।